দুপৰীয়াৰ পাছত অৰ্থাৎ পিছবেলাৰ সময়খিনি মই কেনেদৰে পাৰ কৰোঁ তাকে দেখুৱাওঁ আহক। দিনটো এলাহেৰে পাৰ কৰাৰ পাছত চাহকাপৰ কিমান প্ৰয়োজন নকলেও হ'ব। আইটেম অজস্ৰ। চাহকাপ নোখোৱালৈকে টোপনি নাভাগেই। অকলে খোৱা নাই দেই, ইহঁতকো ভগাই দিছোঁ। নিজৰো অলপ লিখিব আছিল। ইহঁতক পঢ়াই থকাৰ সময়খিনিতে নিজৰ কামখিনিও কৰি ল'লোঁ। আৰু কাৰেণ্ট নাই বাবে পাৱাৰ বেংক, লাইট চব আনি লৈছোঁ। ইহঁতৰ এক্সাম আহি চোতালত, গতিকে দিনৰ 3টা বজাৰ পৰাই পঢ়ুৱাইছোঁ। এয়া ব্ৰেক টাইমত লোভনীয় জিভাখনক জুতি দি থাকিব লগা হয়। এইফালে আমাৰ কুকুৰটোক চাওকচোন, ইমান আমন-জিমনকৈ শুই আছে। কিয় জানে? ইয়াক আজি কোনোবাই কাটিলে। আৰু পোৱালিটোৱেও চাগে দেউতাকৰ দুখতেই দুখী হৈ আছে। অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতি